Hello guys, welcome to my YouTube channel. Hello guys, welcome to my YouTube channel. আপোনালোকক ওয়েলকাম জনাইছো মোৰ YouTube চেনেললৈ। আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিও আনিছো আৰু এই নতুন ভিডিওটো আপোনালোকে থাম্বনেইল দেখি গমে পাইছে যে মিস্টাৰ জেএসবি ৰয়। আপুনি যদি কাৰোবাক যদি মনে মনে ভাল পায়, আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড আছে, আপোনাৰ যদি বয়ফ্ৰেণ্ড আছে, তেতিয়া হলে এইটো ভিডিও অনলি আপোনাৰ কাৰণে। আপোনালোকে যদি মিস্টাৰ জেএসবিক রোস্ট কৰা চাবলৈ বিচাৰে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে। আৰু যদি আপোনালোক মিস্টাৰ জেএসবি খাস পাৰ্টনাৰ তেনেহলে এই ভিডিওটো আপোনালোকে চাবলৈ পাৰে। বহুতে কি কৰে, আই মিছ ইউ, আই লাভ ইউ, যেতিয়াই মন যায় যেতিয়াই ফিল হয় তেতিয়াই মানে কৈ থাকে নিজৰ পাৰ্টনাৰক। একচুৱেলি কি হয়, এই ৱৰ্ডবিলাক শুনিবলৈহে ভাল লাগে। মিস্টাৰ জেএসবিয়ে কিছ ইউ, হাগ ইউ, সাৱটি ধৰি চুমা কৰা ইউ কৰে। একচুৱেলি মিস্টাৰ জেএসবি এই ধৰণৰ ভিডিঅ' বনাইহে ভাল লাগে। কেতিয়াও আই মিছ ইউ, আই লাভ ইউ বেছিকৈ নিজে চেণ্ড কৰি থাকিব নালাগে। অ'কে, যদি চেণ্ড কৰিছিলে এতিয়াৰ পৰা চেণ্ড কৰা বন্ধ। সদায় মিস্টাৰ জেএসবিৰ দৰে আই কিছ ইউ ৰাস্তাই পদূলিয়ে সাৱটি ধৰি চুমা খাব লাগে। আপোনালোক বহুতে কি কৰে, ফাৰ্ষ্টে নিজে মেছেজ কৰিব, নিজেই কল কৰিব, মানে খবৰ লৈ থাকিব। ভাত খালানে, কি কৰি আছা, স্কুল যোৱা টাইম হ'ল, কলেজ যোৱা টাইম হ'ল। মিস্টাৰ জেএসবিয়ে কি কৰে জানেনে নাই? কিচিং ভিডিঅ' বনাবলৈ আহিবানে? মোৰ ট্ৰেক্টৰখন ৰেডি হৈ আছে, সোনকালে আহা। আপোনালোকে ছ'চিয়েল মিডিয়া ইউজ কৰক, ফেচবুক, হোৱাটছআপ এইবিলাকত ইউজ কৰি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক দেখুৱাওক। মিস্টাৰ জেএসবি নিচিনা আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক দেখুৱাব লাগে মই কেনেকৈ ট্ৰেক্টৰৰ ওপৰত উঠি লিপ কিছ কৰিব পাৰোঁ, গাড়ীৰ ভিতৰত সোমাই কেনেকৈ ছোৱালীৰ লগত ৰোমাঞ্চ কৰিব পাৰোঁ। আৰু আপোনালোকে একদম এইবোৰ ভুল নকৰিব, কাৰণ এইটো এটা অসমৰ ইমৰান হাছমি, ইয়াৰ দৰে আৰু অসমত দ্বিতীয় প্ৰাণী নাই। সেইকাৰণে আপোনালোকে ইয়াৰ দৰে ভুল নকৰিব, আপোনালোকে ইয়াৰ কথাত ভুল নাযাব, কাৰণ ই জ্ঞানো দিয়ে আৰু সেই জ্ঞানৰ অপব্যৱহাৰ কৰে আৰু অসমত এইদৰে অশ্লীল ভিডিঅ' বনায়। আপোনালোকে নিশ্চয় দেখিছে। মহাভাৰতত দ্ৰৌপদী বস্ত্ৰহৰণ পুৰুষে কৰিছিল, কিন্তু ইয়াত আকৌ ওলোটা, মতাই মতা মানুহৰ বস্ত্ৰহৰণ কৰে। মিস্টাৰ জেএসবিয়ে ছোৱালীবোৰৰ লগত চাগে কিচিং ভিডিঅ' বনাই হেঁপাহ পলোৱা নাই, সেইকাৰণে ল'ৰাবোৰৰ লগত এবাৰ বস্ত্ৰহৰণ মানে লুংগী হৰণ কৰাত লাগিছে। মই আপোনালোকক কোৱা নাছিলোঁ জানো এইটো অসমৰ ইমৰান হাছমি, আৰু এই যি ধৰণকৈ ভিডিঅ' বনাই আছে অশ্লীল ভিডিঅ' অসমত এইবোৰ জানো বনালে আমি মাত নিদিম, আমি ৰষ্টাৰবিলাকে তাক জানো মাত নিদিম, আৰু সেই মাত দিয়াৰ কাৰণে সি চাগে বেয়া পায়। বেয়া পালে কি কৰিম? আৰে ভাই এইবোৰ বনোৱা তুমি বাদ দিয়া আৰু ভাল কৰিবলৈ চেষ্টা কৰা, তেতিয়া তোমাক চবেই ভাল পাব। আৰু ছোৱালীবোৰ পাগল, ছুপাৰষ্টাৰ অভিয়াছলি দাদাৰ কাৰণে ছোৱালীবোৰ পাগল, প্ৰুফ আছে। অভিয়াছলি ছোৱালীবোৰ পাগল, শদিয়া পৰা ধুবুৰীলৈকে ছোৱালীবোৰ পাগল। কিজানি তোৰ ঘৈণীয়েৰো পাগল, চাবিচোন এবাৰ, কিজানি মনে মনে জেএসবিৰ কথাই ভাবি থাকে তোৰ ঘৈণীয়েৰে, ঠিক নাইতো, তোক নক'ব পাৰে, মনে মনে ভাবি থাকিব পাৰে। সুধিবিচোন ঘৈণীয়েৰক, এবাৰ সুধি যাবি জেএসবিৰ কথা ভাবে নেকি, তোকনো ক'ত ক'ব, তোক শুনিব। তই হ'লি ভুটিয়া ঘৈণীয়ে হ'ল বুনিয়া, বুনিয়া ভুজিয়া দুইটাই জেএসবিৰ নিচিনা ল'ৰা এটাৰ লগত কম্পেয়াৰ কৰা, আকৌ নিজৰে ভাবি চাবি, নিজৰ থপৰে তই মোক কি কৰ, ঠেকেচি দিয়, আৰু কি মোৰ ওপৰত কেছ কৰ, মই জেল ভাত খোৱাবে, মই ৰৈ আছোঁ জেল ভাত খুৱাবলৈ। কালকেতুজনী, অসমীয়া ফেট মেলা নাগিনজনী, জেএসবি তোৰ নিচিনা কেইজনীহে পাগল, কালকেতুজনী নাগিনজনী একেবাৰে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে আপোনালোকৰ এটা অনুৰোধ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা এইটো যে ঘণ্টা আইকনটো সেইটো প্ৰেছ কৰি অল কৰিব, যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, আপোনালোকক অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। তেতিয়ালৈকে নমস্কাৰ, জয় আই অসম।